গাইছে যে আকৌ ডাবিং ভিডিঅ' নহয়, আকৌ টেক ভিডিঅ' নহয়। আজি অলপ মই বেলেগ কথালৈ আহিছোঁ। এই যে আছে আমাৰ কিশোৰ দাস, তেওঁৰ বেমাৰ হোৱাটো আপোনালোকে নিশ্চয় শুনিছে। মানে তেওঁৰ বেমাৰক লৈ বহুতে দুখিত হৈছে, মানে চবৰে দুখ লাগি আছে। তো আৰু আপোনালোকে জানেনে তেওঁৰ মানে সেৱাৰ নামত, তেওঁৰ কেঞ্চাৰ হোৱাৰ নামত তেওঁ সাহায্য হৈছিল, কিন্তু সেৱাৰ নামত বহুতে পইচা লুটিছে। মানে নিজৰ একাউণ্ট নাম্বাৰ দিলে আৰু তেওঁৰ একাউণ্ট নাম্বাৰ বুলি কৈ বহুতে পইচা খাই আছে। তো এনেকুৱা কৰিব নাপায় আৰু তেওঁৰ বেমাৰ হৈছে, তেওঁক সহায় কৰিছে, কিন্তু তেওঁৰ নামত বেলেগে পইচা খাইছে, কিবা কৰিছে। তো এইবিলাক শুনি বেয়া লাগিছে। আপোনালোকে একবাৰ এটা ক্লিপ চাই লওকচোন, কি জুবিন দাই কি কৈছে তেওঁৰ বিষয়ে। আমাৰ উদীয়মান নতুন আৰ্টিষ্ট কিশোৰ দাস মোৰ টিমত ফুটবলো খেলিছিলে। সি অসুস্থ হৈ আছে, অকণমান জটিল ৰোগত ভুগি আছে। চ' আমি তাৰ কাৰণে যিমান পাৰোঁ আমি আৰ্থিক সাহাৰ্য আমি সংগ্ৰহ কৰিছোঁ নিজৰ ফালত, নিজৰ ভিতৰত যোনে যিমান পাৰি দিছোঁ। কিছুমানে মিডিয়াত ভুলকৈ কৈ আছে, ছ'চিয়েল মিডিয়াত, যে গোটেই দায়িত্ব মই লৈছোঁ বুলি। অকলে মই ল'ব নোৱাৰোঁ। যিমানখিনি পাৰোঁ মই চাম, জয়ন্তও চাব। গাইছ আপোনালোকে নিশ্চয় দেখিলে জুবিন দাই কি ক'লে। তো জুবিন দাই ক'লে তেওঁৰ লগত জুবিন দাই ফুটবলো খেলিছিল। তো জুবিন দাই আৰু গোটাই সহায় লোৱা নাই, আৰু ছ'চিয়েল মিডিয়াত কৈ আছে আৰু তেওঁ সহায় লোৱা বুলি। তো জুবিন দাই গোটাই সহায় লোৱা নাই, অলপ চলপ লৈছে। আপোনাৰ যি কিবা সহায় কৰিবৰ মন আছে, তো ইয়াত দেখি আছে আপুনি স্ক্ৰীণত, ইয়াত আছে একাউণ্ট নাম্বাৰ আৰু মোবাইল নাম্বাৰটো আছে। আপুনি যোনটোত যি সহায় কৰিব পাৰে, যোনটোত পাৰে আৰু সেইটোত সহায় কৰক, অলপ যাতে ভালে ভাল পায়। বহুত কম বয়সতে বহুত ডাঙৰ বেমাৰ পালে, আৰু তেওঁ বহুত ভাল অভিনেতাই আছিল। তো বহুত বেয়া লাগিছে, আৰু সোনকালে ভাল পাওক যাতে আমি দোৱা কৰোঁ।